নমস্কাৰ দৰ্শকসকল, নিউজ গাইড আসাম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দৰ্শকসকল, আজি সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ যুগুতোৱা হৈছে। আটাইকেইটা খবৰে খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই যাব। আৰু লগতে আপোনালোকে যদি আমাৰ চেনেলটোত নতুন আহিছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। গতিকে বলকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি আমাৰ প্ৰথম খবৰটোৱে বহুতেই ডাঙৰ খবৰ। ৰাজ্যৰ 30 লাখ মহিলালৈ 1 লাখকৈ টকা চৰকাৰৰ। ৰাজ্যৰ লাখ লাখ মহিলালৈ সুখবৰ, 30 লাখ মহিলাক 1 লাখ টকাকৈ দিব চৰকাৰে। উদ্যোগী মহিলাসকলে লাভ কৰিব অগ্ৰাধিকাৰ। মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ লক্ষ্য চৰকাৰৰ। সংবাদমেলযোগে ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাকে আত্মনিৰ্ভৰশীল কৰি তোলাৰ লক্ষ্য চৰকাৰৰ। দৰ্শকসকল, আজি আমাৰ দ্বিতীয় খবৰটোৱে বহুতেই ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীৰ নামত ভুৱা প্ৰচাৰ, এফআইআৰ দাখিল কৰিবলৈ আৰক্ষীক নিৰ্দেশ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামত ভুৱা প্ৰচাৰ। ছেপ্টেম্বৰত বিদ্যালয় নুখুলে বুলি ভুৱা প্ৰচাৰ দুষ্ট চক্ৰৰ। হোৱাটছআপত বিয়পোৱা হৈছে এই ভুৱা মেছেজ। অসম আৰক্ষীক এজাহাৰ দাখিল কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। ছেপ্টেম্বৰত বিদ্যালয় নুখুলে বুলি ভুৱা প্ৰচাৰ দুষ্ট চক্ৰৰ। এয়া আপোনালোকে স্ক্ৰীণত দেখা পাইছে। মুখ্যমন্ত্ৰীৰ টুইটযোগে এই কথা জনাই হোৱাটছআপত বিয়পোৱা হৈছে এটা ভুৱা মেছেজ। অসম আৰক্ষীক এজাহাৰ দাখিল কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দৰ্শকসকলে, আজি আমাৰ তৃতীয় খবৰটোৱে খুবেই ডাঙৰ খবৰ। 31 আগষ্টত 24 ঘণ্টীয়া চকা বন্ধ, ডিমা হাছাও কাণ্ডৰ প্ৰতিবাদ। 31 আগষ্টত 24 ঘণ্টীয়া চকা বন্ধ কাৰ্যসূচীৰ ঘোষণা। সদৌ অসম মটৰ শ্ৰমিক সন্থাই ঘোষণা কৰিছে চকা বন্ধৰ। দৰ্শকসকল, আমাৰ আজি শেষ খবৰটো অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। মাইক্ৰ' ফাইনেন্সৰ সৈতে অসম চৰকাৰৰ বুজাবুজিৰ স্বাক্ষৰ। কোনসকল মহিলা ঋণ মাফ হ'ব চাওক। অসম চৰকাৰৰ মাইক্ৰ' ফাইনেন্সৰ বিভিন্ন প্ৰতিষ্ঠানৰ লগত যোৱা মঙলবাৰে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰিত হয়। অসমত ঋণ প্ৰদান কৰা মুঠ 38টা মাইক্ৰ' ফাইনেন্সৰ প্ৰতিষ্ঠান আৰু বেংকে অসম চৰকাৰৰ সৈতে এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। জানিব পৰা মতে 2023 চনৰ মাৰ্চ মাহ পৰ্যন্ত এই বুজাবুজিৰ স্বাক্ষৰ কাৰ্যকৰী হৈ থাকিব। অসম প্ৰশাসনিক পদাধিকাৰী প্ৰশিক্ষণ মহাবিদ্যালয়ত এই 38টা প্ৰতিষ্ঠানৰ লগত বুজাবুজিৰ স্বাক্ষৰ সম্পাদিত হোৱাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনসকল মহিলাৰ ঋণ মাফ হ'ব সেই বিষয়ে উল্লেখ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি যিসকল মহিলাই 3টাতকৈ অধিক প্ৰতিষ্ঠানৰ ঋণ লোৱা নাই অথবা ঋণৰ পৰিমাণ 1,25,000তকৈ বেছি নহয়, সেইসকল মহিলাই সকাহ লাভ কৰিব। দৰ্শকসকল, এয়া আছিল আমাৰ আজিৰ ভিডিঅ'। যদি এনেকুৱা ধৰণৰ ভিডিঅ' সদায় চাবলৈ বিচাৰে, আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তো লগ পাম আকৌ এটা নতুন ভিডিঅ'ত। নমস্কাৰ।